করো অহমদ হিন্দু মুসলমানের রাজনীতি বন্ধ করো কি কব আজি আমি এআইডিএফৰ এটা সজাতি দল 6জনকে বিধায়ক দলীয় কৰ্মকৰ্তাসকলৰ লগত লৈ আমাৰ বিধায়ক ডেপুটি লিডাৰ আমাৰ ধিঙৰ বিধায়ক আলহাজ আমিনুল ইছলাম সাহেবৰ অন্যায়ভাৱে বেআইনীভাৱে NSA লগাই তেখেতক কাৰাবন্দী কৰি ৰাখিছে তেখেতৰ আমি তেখেতৰ লগত এটা সদন্দমূলক সাক্ষাৎ কৰিছো আৰু আমি তেখেতৰ মুক্তিৰ দাবীত এটা প্ৰতিবাদী কাৰ্যসূচী লৈছো আপোনালোকে নিশ্চয় দেখা পাইছে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছো অন্যায়ভাৱে তেখেতৰ ওপৰত যি NSA লগাইছে এই NSAটো তেখেতসকলে উঠাই লৈ তেখেতক মুক্ত আকাশৰ তলত আহিবৰ ব্যৱস্থা কৰি দিব লাগে আৰু দ্বিতীয়তে গোটেই অসমত যে সাম্প্ৰদায়িক এক উচ্ছেদ আৰম্ভ হৈছে কিছুমান বাছি কিছু জাতি জনগোষ্ঠীৰ ওপৰত যি উচ্ছেদ আৰম্ভ কৰিছে কিছুমান ফৰেষ্টৰ ল্যান্ড নহয় ফৰেষ্ট নোটিফিকেশন দি যাতে উচ্ছেদ কৰিছে কিছু ৰেভিনিউ ভিলেজ ডি ৰেভিনিউ কৰি উচ্ছেদ কৰিছে কিছু মেডিপাট্টাৰ মানুহ উচ্ছেদ কৰিছে আৰু গোটেই অসমত যি উচ্ছেদ কাৰ্য চলাইছে তেখেতসকলে বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছে আৰু কোনোবা আছে আমাৰ এইফালৰ পৰা কৰি ল'ব লাগে চবে আমাৰ চেঙাৰ বিধায়ক যুৱ মৰ্চাৰ সভাপতি আশৰাফুল আমাৰ চৰকাৰৰ সম্বন্ধীয় এটা বক্তব্য দিবলৈ অনুৰোধ জনালোঁ উচ্ছেদ আৰু আমি সন্মানীয় আমাৰ দলৰ উপ সভাপতি সমন্বিতে সাধাৰণ সম্পাদকগণ তথা দলৰ বিধায়কসকল সন্মানীয় নগাঁও জিলা সমিতিৰ সভাপতি সমন্বিত অন্যান্য বিষয়ববীয়াসকল আমাৰ কেন্দ্ৰীয় যুৱ মৰ্চাৰ সতীৰ্থসকল জিলা যুৱ মৰ্চাৰ সতীৰ্থসকল আৰু বিভিন্ন অঞ্চলৰ পৰা আগত এআইডিএফ দলৰ মোৰ অতি শ্ৰদ্ধাৰ সৈনিকসকল আজি আমি নগাঁও ক্লক টাৱাৰত যি এক কাৰ্যসূচী লৈ ইয়াতে সমবেত হৈছোঁ এই কাৰ্যসূচী আপোনালোকে সফলভাৱে ৰূপায়ণ কৰাৰ কাৰণে আপোনালোক সদৌতি লৈ দলৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছে সুধিবৃন্দ আপোনালোকৰ প্ৰিয় বিধায়ক আমাৰ দলৰ প্ৰিয় নেতা দলৰ উপদলপতি তথা উপ সভাপতি আলহাজ হাজী আমিনুল ইছলাম সাহেব এজন মুক্ত কণ্ঠ অসমৰ প্ৰতিজন জনগণে যাক জানে যাৰ কথাৰ বাবে যাৰ প্ৰতিবাদৰ কণ্ঠৰ বাবে সকলোৱে ৰৈ থাকে আজি তেখেতে বহুদিন ধৰি জেলত আবদ্ধ হৈ আছে আজি তেখেতক অতি অন্যায়ভাৱে অতি অবিচাৰভাৱে তেখেতক জেলত বন্দী কৰি ৰখা হৈছে তেখেতে যি কথা কৈছিল সেই কথা এটা বিৰোধী দলত হ'বই পাৰে আৰু পৰৱৰ্তী সময়ত সেই কথা সাপেক্ষে তেওঁক এৰেষ্ট কৰা হৈছিল সেই গোচৰত তেখেতে জামিন পাইছিল আৰু জামিন পোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ফেচিষ্ট চৰকাৰখনে হাজী আমিনুল ইছলাম সাহেবক যাতে আটক কৰি ৰাখিব পাৰে তেখেতক যাতে বন্দী কৰি ৰাখিব পাৰে তাৰ কাৰণে তেখেতৰ বিৰুদ্ধে এটা কলা আইন নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত তেখেতক এবছৰৰ কাৰণে ডিটেইন কৰি ৰখা হ'ল এই ডিটেইনৰ আক্ৰত চৰকাৰৰ ওচৰত আমি আপিল কৰিছিলোঁ যে হাজী আমিনুল ইছলাম সাহেবক মুক্তি কৰিব লাগে কিন্তু তেখেতক এতিয়ালৈকে মুক্তি কৰা নাই আমি আইনী যুঁজ চলাইছোঁ একেটা সময়ত আমি ৰাজপথত যুঁজ একেটা সময়ত থাকিলে এই উচ্ছেদ সম্পৰ্কে মাত মাতিলেহেঁতেন নাই বিজেপি স্বৈৰাচাৰিতাৰ বিৰুদ্ধে মাত মাতিলেহেঁতেন নাই গতিকে হাজী আমিনুল ইছলাম সাহেবক আমাক মুক্ত অৱস্থাত লাগে এটা মুক্ত কণ্ঠ এআইডিএফ দলৰ সৈনিকক আমি মুক্তভাৱে বিচৰণ কৰাটো বিচাৰোঁ আমাৰ দলৰ এজন সতীৰ্থ 3বাৰৰ বিধায়ক চৰকাৰে 3বাৰৰ বিধায়ককো গ্ৰেপ্তাৰ কৰি ৰাখিবলৈ তেওঁলোকে ভূক্ষেপ নকৰে তেওঁলোকে নাভাবে যে এই দেশত গণতন্ত্ৰ বোলা কিবা এটা বস্তু আছে তেওঁলোকে তামাম আইন কানুন সকলোখিনি পদদলিত কৰি নিয়মৰ বহিৰ্ভূত হৈ তেওঁলোকে হাজী আমিনুল ইছলাম সাহেবক আটক কৰিছে যিবিলাক গোচৰত আটক কৰিছে আটাইখিনি গোচৰ পূৰ্বতে আমি দুই এটা বাদ দি
জামিন লাভ কৰা গোচৰ আৰু এই সময়ত কেৱল হাজী আমিনুল ইছলাম চাহাব নহয়, এআইইউডিএফ দল আৰু এই দলৰ কৰ্মীসকলক মনোকষ্ট দিয়া, এই দলক যাতে বিফল কৰিব পাৰি, এই দলে যাতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব নোৱাৰে, এই দলে যাতে মজবুতভাৱে জনগণৰ মাজত থাকিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এই কুচক্ৰান্ত কৰিছে। গতিকে আমি অনাগত সময়ত আৰু বলিষ্ঠতা সহকাৰে অহা সময়ত আৰু আন্দোলন কৰিম। উচ্ছেদৰ নটিছ বিভিন্ন ঠাইত দিছে, বিভিন্ন ঠাইত উচ্ছেদ হৈ আছে, বিদেশীৰ নামত মানুহ উচ্ছেদ কৰি আছে। এই বিষয়বিলাকো সামৰি আমি আমাৰ দলীয় সতীৰ্থসকল নিশ্চিতভাৱে অনাগত দিনত আৰু মজবুতভাৱে ৰাস্তাত ওলাই আহিম তো ইনশাআল্লাহ। এতিয়া আমি দুটা বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। একদিনত আমি নিশ্চয় চাওঁ আমাৰ নগাঁও জিলাৰ সন্মানীয় সভাপতি আজিৰ আমাৰ এই আন্দোলন কাৰ্যসূচীৰ আহ্বায়ক, আমাৰ বিধায়ক, আমাৰ দলীয় সমষ্টিৰ বিধায়ক রফিকুল ইসলাম সাহাব, সোনাই সমষ্টির বিধায়ক আমার করিমুদ্দিন বরদিয়া সাহাব, আমার গৌরীপুর সমষ্টির বিধায়ক মিজানুর রহমান, আজিকালি মোবাইলত নাহে নহয়, আজিকালি আমাৰ নাহে, আপুনি চাওক লাগে মোবাইলত নাহে ন। আৰু কোনোবা আছে নেকি? আমি ছয়জন বিধায়ক ইয়াতে আছোঁ, যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকল আছে, আমাৰ সাধাৰণ সম্পাদক চম্পক কলিতা ডাঙৰীয়া আছে আৰু আমাৰ বিভিন্ন দলীয় কৰ্মকৰ্তাসকল আছে। আজি আপোনালোকে নিশ্চয় অৱগত পূৰ্বৱৰ্তী বক্তব্যৰ পৰা যে আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীটোৰ জৰিয়তে আমি চৰকাৰক এটা বস্তু স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে আপুনি যি ড্ৰেগনিয়ান ল, যি কলা আইনৰ জৰিয়তে আমাৰ ডেপুটি লিডাৰ, আমাৰ বিৰোধী উপদলপতি লিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম সাহাবক কাৰাবন্দী কৰি ৰাখিছে, তেখেতৰ ভয়েছটো চেপি ধৰিব বিচাৰিছে, তেখেতৰ চৰকাৰ বিৰোধী কাম কাৰ্যবিলাকক দবাই ৰাখিব বিচাৰিছে, এছেম্বলিত তেখেতৰ যে উদাত্ত কণ্ঠত বক্তব্য চৰকাৰে ভুলবিলাক দেখাই দিয়ে সেইটো বন্ধ কৰিব বিচাৰিছে আৰু এটা ভয় সৃষ্টি কৰিব বিচাৰিছে যাতে কোনোবাই যাতে চৰকাৰৰ বিৰুদ্ধে মাত নামাতে, কোনোবাই যদি মাত মাতে তেতিয়াও তেখেতসকলে এই ব্যৱস্থা এটা মেছেজ দিব বিচাৰিছে। কিন্তু আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলে স্পষ্টভাৱে আজি চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ আমি চুপ হৈ বহি থকা মানুহ নহয়। আমি আমিনুল ইছলামৰ কাৰণে আজি সাম্প্ৰদায়িক যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ইয়াত লৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ গোৱালপাৰাৰ হওক, আমাৰ চাপৰত হওক, য'তে হৈছে আমি তাত গৈ আছোঁ, মানুহবিলাকৰ লগত থিয় দিছোঁ আৰু ন্যায়ৰ হকে মাত মাতি আছোঁ আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতি আছোঁ। আৰু এআইইউডিএফৰ মূল কামেই হ'ল এইটো, বিভিন্ন সময়ত বিভিন্ন মহলে আমাক বেলেগ বেলেগ লেভেল লগাব বিচাৰে, বেলেগ বেলেগ লেভেল লগাব বিচাৰে। আজি বেলেগ বেলেগে আমাক বিজেপিৰ এজেণ্ট বুলি হ'ব মানে ইষ্টাব্লিছ কৰিব বিচাৰে। যদি বিজেপিৰ এজেণ্ট হ'লোহেঁতেন তেতিয়াহ'লে আমাৰ বিধায়কক কিয় জেলৰ ভিতৰত ৰাখিছে, কিয় জেলৰ ভিতৰত ৰাখিছে? আজি তেখেতসকলে জানে যে এইবিলাকক আৰু টপ দি ৰক্ষা কৰা নাযাব, এইবিলাকক আমি কোনো পৰ্যায়ত ৰখাব নোৱাৰিম। এই আৱাজ উঠিব, এই আৱাজ উঠিছে আৰু উঠিব অন্যায়ৰ বিৰুদ্ধে, উচ্ছেদৰ বিৰুদ্ধে। অন্যায়ভাৱে তেখেতসকলে যি উচ্ছেদ কৰিছে, অমানৱভাৱে উচ্ছেদ কৰিছে, এই উচ্ছেদৰ বিৰুদ্ধে এইটো উঠিব আৰু এই যুক্তিটো অহা দিনত যাতে আৰু শক্তিশালীভাৱে কৰিব পাৰোঁ। বেছি দীঘলীয়া বক্তব্য নহয়, আমাৰ যিহেতু কাৰ্যসূচী বহুত দীঘল, ইয়াৰ অন্তত তাত যোৱা, আমি আকৌ সেই আমাৰ য'ত উচ্ছেদ তাত যোৱা, তাত আকৌ ৱাৰ্কাৰবিলাকত বহা এটা দীঘলীয়া কাৰ্যসূচী আছে। আজি দীঘল বক্তব্য নহয়, এই যি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ, এই যি আন্দোলন, এই আন্দোলনৰ প্ৰতিটো জনগোষ্ঠী আবাল বৃদ্ধ বনিতাক আমি আহ্বান জনাব বিচাৰিছোঁ যাতে আপোনালোকে এই আহ্বানত সঠিকভাৱে থাকে আৰু এই মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত এই আৱাজ যাতে শক্তিশালী কৰে তাৰ বাবে আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে সকলো সংগ্ৰামী ভাই বন্ধুসকলক এটা অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে এটা কথা মনত ৰাখক যে আমি এই অসমত থাকিবলৈ সংগ্ৰাম কৰিব লাগিব আৰু সংগ্ৰাম কৰিবলৈ গ'লে বহুত হেনস্থা আমি সহ্য কৰিব লাগিব। আৰু আমি যদি বাচি থাকিব খোজোঁ, ইজ্জত সহকাৰে বাচি থাকিব খোজোঁ, নাগৰিক হিচাপে বাচি থাকিব খোজোঁ, আমি নিষ্ঠবদ্ধ কৰি কিন্তু প্ৰতিবাদ কৰিব লাগিব। এই প্ৰতিবাদৰ ভাষা চৰকাৰে বুজাব লাগিব। যদিও আজি আমাক দমন কৰিব বিচাৰিছে, আমাক জেলত দি তেখেতসকলে ইষ্টাব্লিছ কৰিব বিচাৰিছে, আমাৰ কাৰাগাৰত নিক্ষেপ কৰি আছে, আমাৰ বিৰুদ্ধে NSA লগাই আছে, তাৰ পিছতো কিন্তু আমাৰ
আৱাজ বন্ধ কৰিব নোৱাৰে। এজন থাকিলেও আপোনালোকে যেতিয়ালৈকে আছে আমি আপোনালোকৰ লগত আছো নে কি কয় ভাই? আপোনালোকৰ লগত আমি আছো আৰু অহা দিনত আপোনালোকে আৰু বেছিকে এই আন্দোলন শক্তিশালী কৰিব বুলি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্ব আৰু মজবুত কৰিব বুলি আহ্বান ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। সাধাৰণ সম্পাদক ডক্টৰ ৰফিকুল ইছলাম ছাৰে সম্বোধন হ'ব লাগিব। নগাঁও জিলা কমিটিৰ আমাৰ সন্মানীয় ব্যক্তিসকল, ইয়াত উপস্থিত আমাৰ সন্মানীয় বিধায়কসকল, দলৰ কেন্দ্ৰীয় কমিটি আৰু বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দ আৰু সুধীবৃন্দ, আমি আজি আমাৰ উপদলপতি আলহাজ আমিনুল ইছলাম সাহেব বিনা চৰ্তে তেখেতৰ মুক্তিৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমি এই প্ৰতিবাদী অৱস্থান ধৰ্মঘটৰ পৰা আমি চৰকাৰলৈ মেছেজ দিব বিচাৰিছোঁ, হোম ডিপাৰ্টমেণ্টলৈকে বিনা চৰ্তে তেখেতক মুক্তি দিয়াৰ ব্যৱস্থা কৰক। এটা মুক্ত কণ্ঠ অসম আৰু জাতিৰ কাৰণে তেখেতে সদায় মাত মাতে। ৰাষ্ট্ৰৰ হিতৰ কাৰণে, ৰাজ্যৰ হিতৰ কাৰণে, জাতিৰ হিতৰ কাৰণে গঠনমূলক আলোচনা তেখেতে বিধানসভাত সদায় কৰে আৰু কৰক। সেইজন ব্যক্তিক অন্যায়ভাৱে আজি ডিটেইন কৰি তেখেতক NSA লগাইছে। আনফালেদি আমি লক্ষ্য কৰোঁ বিজেপিৰ নেতা বিধায়ক ইভেন কি মুখ্যমন্ত্ৰী ডেইলি সাম্প্ৰদায়িক বক্তব্য মন্তব্য তেখেতসকলে কৰে। যদি নিয়ম অনুযায়ী NSA লগাব পৰা যায়, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডেইলি 3টা NSA লাগিব। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডেইলি 3টা NSA লগাব পৰা যাব। তেনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বক্তব্য মন্তব্য তেখেতে আৰু তেখেতৰ সতীৰ্থসকলে সদায় কৰে। কিন্তু আমাৰ এজন ধৰ্মনিৰপেক্ষ নেতা, সকলোৱে ভাল পোৱা নেতা, ৰাষ্ট্ৰ ৰাজ্য আৰু জাতিৰ কাৰণে মাত মতা এজন নেতাক তেখেতৰ কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে অন্যায়ভাৱে তেখেতক যিটো ডিটেইন কৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ। আইনী যুঁজ আমাৰ চলি আছে। চৰকাৰক আমি আহ্বান জনাইছোঁ, হোম ডিপাৰ্টমেণ্টক কৈছোঁ যে আপোনালোকৰ ফালৰ পৰাও এই অত্যাচাৰ আপোনালোকে বন্ধ কৰি কোৰ্টক যি এফিডেভিট দিব লাগে তেখেতক বিনা চৰ্তে মুক্তি দিয়াৰ কাৰণে আপোনালোকে এইটো ছাবমিট কৰক। আজিৰ এই ধৰ্ণাস্থলীৰ পৰা আমাৰ এইটো মেছেজ। দ্বিতীয়তে, গোটেই অসমত বিভিন্ন ঠাইত আজি উচ্ছেদ কৰিছে, অমানৱীয় উচ্ছেদ চলি আছে। ভাৰতীয় নাগৰিক অসমীয়া যিসকলৰ ভোটাৰ লিষ্টত নাম আছে, যিসকলৰ পূৰ্বপুৰুষৰ 51ৰ NRCত নাম আছে, 100 বছৰ পুৰণি ৰেকৰ্ড থকা স্বত্তেও আজি সেইসকলক সংস্থাপন নিদি, মাটি আবণ্টন নিদি, নিজৰ গোটেই জীৱনজোৰা উপাৰ্জিত পইচা দি এটা ঘৰ পজা বনাইছিল, সেইটো আহি বুলডোজ কৰি ভাঙি দিছে। ইয়াৰ আমি বিৰোধিতা কৰিছোঁ, ইয়াক তীব্ৰ নিন্দা জনাইছোঁ। চৰকাৰৰ এই অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আজিৰ এই অৱস্থান ধৰ্মঘটৰ স্থলৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ, আপুনি অত্যাচাৰ বন্ধ কৰক। ওপৰলৈ চাই আছে আপোনাক, আপুনি ৰাজধৰ্ম পালন কৰক। আপোনাৰ মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ দায়িত্ব হ'ল আপোনাৰ ৰাজ্যৰ প্ৰত্যেক জাতি জনগোষ্ঠীক সমদৃষ্টিত চোৱা, ভূমিহীন নাগৰিক সকলক মাটি আবণ্টন দি সেইসকলক সংস্থাপন কৰা এইটো আপোনাৰ দায়িত্ব। গতিকে আমি AIUDF দলৰ ফালৰ পৰা আজি এই নগাঁৱৰ ক্লক টাৱাৰৰ পৰা আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আপুনি নগাঁৱতো বিভিন্ন ঠাইত আপুনি নটিচ দিছে, আৰু বিভিন্ন ঠাইত নটিচ দিয়াৰ আপুনি কুচকাৱাজ কৰি আছে, আপুনি বন্ধ কৰক। আপুনি কেতিয়াবা সংস্থাপনৰ কথা অলপকৈ কয়, যদি আপুনি সংস্থাপন কৰাৰ কথা ভাবিছে তেতিয়াহ'লে আপুনি মানুহখিনিক আগত সংস্থাপিত কৰক। তাৰপিছত যদি গোটেই অসমখন আদানীক যদি আম্বানীক আপুনি গতাব বিচাৰিছে, বিক্ৰী কৰিব বিচাৰিছে, আপুনি আমি বিৰোধিতা কৰিম। অসমৰ জনতা ৰাস্তাত ওলাই আহিব, আপোনাৰ আদানী আৰু আম্বানীক অসমৰ মাটি গতাই দিয়াৰ বিৰোধিতা অসমীয়াই কৰিব, আমিও কৰিম। আপোনাৰ এই বিক্ৰী কৰা নচলিব, অসমখন আমি বিক্ৰী হ'ব নিদিওঁ। কিন্তু আপুনি যদি বাহানা বনাইছে যে ইণ্ডাষ্ট্ৰী বনাম, কিবা কিবি নাম, মাটি লাগিব, মাটি খালী কৰাৰ আগত ভূমিহীন মানুহখিনিক আপুনি সংস্থাপিত কৰক, এইসকলৰ সুব্যৱস্থা কৰক। সেইসকলৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা কৰাৰ অধিকাৰ আপুনি খৰ্ব নকৰিব, মানুহৰ জীয়াই থকাৰ অধিকাৰ আপুনি কাঢ়ি নল'ব। মুখ্যমন্ত্ৰীৰ প্ৰতি এইটো আহ্বান থাকিল। এইখিনি কৈ আজি আমি বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী কৰি আছোঁ। এইটো আৰম্ভণিহে, বিভিন্ন জিলাত আমি গৈ আছোঁ। মুখ্যমন্ত্ৰী যদি এই সব বন্ধ নকৰে, ব্যাপকভাৱে অসমব্যাপী আমাৰ আন্দোলন চলিব। আমি গণতান্ত্ৰিক আন্দোলন আমি চলাই যাম, আইনী যুঁজ আমি চলাই যাম।
মুখ্যমন্ত্রীর অত্যাচার বন্ধ যেতিয়ালৈকে নহ'ব আমাৰ সংগ্ৰাম চলি থাকিব। ধন্যবাদ। জিলা সভাপতি মতিউৰ ৰহমান যাব আৰু এই কালি অভিযান থাকিব আৰু এই কাৰ্যসূচী নগাঁও জিলা যুৱ মৰ্চাৰ মহিবুৰ ৰহমানক দায়িত্ব দিয়া হ'ল। আমাৰ বিধায়কসকল ইয়ালৈ আকৌ ঘূৰি আহিব।